নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, যিসকলে প্ৰথম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। যেনেকুৱা টপিকৰ ওপৰত মই সদায় ভিডিঅ' বনাই থাকোঁ। তো আহক বন্ধুসকল, আমি টপিকটো আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলত দেখি, যে আজি আমি কথা পাতিম ইনভেষ্টিং ভাৰ্চেছ ট্ৰেডিং, হয় বন্ধুসকল। তো আহকচোন আমি ভালকৈ আলোচনা কৰোঁ বস্তুটো, যে কোনটো ভাল, ইনভেষ্টিং ভাল নে ট্ৰেডিং ভাল। তো বন্ধুসকল, নিশ্চয় বেলেগ বেলেগ নজৰীয়া চবৰে বেলেগ বেলেগ থাকিব, বেলেগ বেলেগ বিচাৰ ধাৰণা থাকিব। যদি নিমিলে তো এতিয়া ক্ষমা বিচাৰিছোঁ, কিন্তু মই যিটো মোৰ ফালৰ পৰা মই ভুল যাব পাৰোঁ, কিন্তু মোৰ ফালৰ পৰা মই যি ভাবোঁ ইনভেষ্টিং ভাল নে ট্ৰেডিং ভাল, তো গোটেইখিনি কৈ দিম। আৰু মোৰ পৰ্টফলিঅ'ত থকা ষ্টকো আজি আপোনালোকক দেখুৱাম এটা। তো বন্ধুসকল, ভিডিঅ'টো নিশ্চয় স্কিপ কৰি নাচাব, বহুতখিনি ইনফৰ্মেশ্যন পাব বুলি মই ভাবোঁ। তো বন্ধুসকল, আহক আমি আগলৈকে যাওঁ। তো বন্ধুসকল, আমি সকলোৱে জানো যে যদি ষ্টক মাৰ্কেটত কোনোবা এজন মানুহ থাকে, তো সি হয়তো ইনভেষ্টমেণ্ট কৰিব, আইদাৰ ট্ৰেডিং কৰিব, হয় বন্ধুসকল। তো এইটো বস্তু আপোনালোকে জানে। আৰু ইনভেষ্টমেণ্ট কৰিব লাগিলে আপোনালোকক লাগিব ফাণ্ডামেণ্টেল এনালাইচিছ, আৰু যদি টেকনিকেল এনালাইচিছ কৰে জানে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে ট্ৰেডিং সাধাৰণভাৱে কৰিব পাৰে। তো বন্ধুসকল, কথাটো হ'ল কি, এতিয়া ট্ৰেডিং, এই যে ট্ৰেডিং ৱাৰ্ডটো যে আহিছে, এই ট্ৰেডিং ৱাৰ্ডটো এতিয়া বৰ্তমান এই ট্ৰেডিং ৱাৰ্ডৰ ফালে আমাৰ যিমান মানে এতিয়া নতুন চাম আহিছে, নতুন যুৱ প্ৰজন্ম আহিছে, তো তেওঁলোকে পূৰা ট্ৰেডিঙৰ ওপৰতে ফ'কাছ কৰে নিজক। কাৰণ ষ্টক মাৰ্কেটত আহে, ডিমেট একাউণ্ট খোলে, তাৰপিছতে ট্ৰেডিং কৰে। ট্ৰেডিং কেনেকৈ কৰে, আৰু একো নাজানাকৈ যিকোনো ষ্টকত সোমাই যায় আৰু পিছত লছ হ'লে লছ বুক কৰে। তো বন্ধুসকল, এইটো বহুত হৈ আছে। তো ময়ো পাইছোঁ এনেকুৱা বহুত, মই যাক শিকাওঁ, তো সেনেকৈ শিকাওঁ বন্ধুসকল, লছ হৈ পেলাই মোৰ ওচৰত আহে, তাৰপিছত মই শিকাইছোঁ, এতিয়া বৰ্তমান প্ৰফিটেবল হৈছে। তো বন্ধুসকল, সেইবোৰ বেলেগ চেপ্টাৰ। কিন্তু কথাটো হ'ল কি, ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট, এই দুটাৰ কোনটো ভাল। তো বন্ধুসকল, মই আপোনালোকৰ নিজৰ পৰ্টফলিঅ'ত থকা বস্তু এটা, কিন্তু তাৰ আগত মই বহুতক কুৱেশ্যন কৰোঁ যে আপোনালোকে ট্ৰেডিং কিয় কৰিব বিচাৰিছে, ষ্টক মাৰ্কেটত ট্ৰেডিং কিয় কৰিব বিচাৰিছে। তো চবৰে মানে এটা কমন এনচাৰ। তো কমন এনচাৰটো হ'ল কি, কেপিটেল খুব কম, ল' কেপিটেল, হয় বন্ধুসকল, ল' কেপিটেল। তো ল' কেপিটেল মানে মই সুধোঁ যে কিমান মান, তো নিশ্চয় ষ্টক মাৰ্কেটত যদি আহে 10,000 বা 20,000ৰ ভিতৰত আপোনাৰ ষ্টক মাৰ্কেটত থাকে। তো মেক্সিমামৰ এনচাৰ মই শুনোঁ যে 20,000 থাকে মানে মানুহজনৰ হাতত, যে ষ্টক মাৰ্কেটত আহিলে যে 20,000 মই লগাম, ঠিক আছে তালৈকে। তো তাৰপিছত কথাটো হ'ল কি বন্ধুসকল, এতিয়া যিসকল মানে আহে, চববিলাক ষ্টুডেণ্ট হয়, মেক্সিমাম ষ্টুডেণ্ট হয়, আৰু তেওঁলোকৰ ইনকাম লাগে ট্ৰেডিঙৰ ফালে। এতিয়া কথাটো হ'ল কি, আপোনালোকৰ ইনকাম কিয় লাগে। এতিয়া আপোনালোকৰ মা দেউতাই ধুনীয়াকৈ আপোনালোকক পঢ়াই আছে, খুৱাই আছে। আপোনালোকৰ কথাটো হ'ল কি, আপোনালোকৰ হাতত যদি পইচা আছে, সেই পইচাটো আপোনালোকে গ্ৰ' কৰিব লাগে, মোৰ মতে বন্ধুসকল। আপোনালোকে যেতিয়া, কথাটো হ'ল কি, এতিয়া যদি আপোনালোকৰ হাতত 10,000 টকা আছে ন, সেই বস্তুটো যদি আপোনালোকে এতিয়া ইনভেষ্টমেণ্টত লগাই দিয়ে, তো আপোনালোকে যেতিয়া পঢ়া শেষ হ'ব, তেতিয়া সেই 10,000 টকাৰ পৰা আপোনালোকে যিমানখিনি পইচা হ'ব, সেইখিনিৰে আৰামছে ট্ৰেডিং কৰিব পাৰিব বন্ধুসকল। আৰু তেতিয়ালৈকে আপোনালোকৰ হাতত এটা এনাফ নলেজো থাকিব ট্ৰেডিং কৰিবলৈ। তো মই সেইকাৰণে কওঁ যে ট্ৰেডিং, মই আজি ষ্টক মাৰ্কেটত অহাৰ 7 বছৰ পিছত ট্ৰেডিং আৰম্ভ দিছোঁ, হয় বন্ধুসকল। ময়ো ট্ৰেডিং কৰোঁ, দেখাম আপোনালোকক। এতিয়া ডাইৰেক্ট দেখাইছোঁৱে যে কথাটো হ'ল কি, মই আপোনালোকক এটা দেখাইছোঁ যে মোৰ পৰ্টফলিঅ'ত থকা ষ্টক এফএল ইণ্ডিয়া, মই বহুত কৈ থাকোঁ। তো 50টা কোৱাণ্টিটি মোৰ লগত আছে, কিন্তু মই কিমান টকা ইনভেষ্ট কৰিছোঁ আপোনালোকে চাওক, ভেলু এট কষ্ট অনলি 15,000 ৰুপিজ। আৰু এটা লং টাৰ্ম কোৱাণ্টিটি দেখাইছে, মানে 1 ইয়াৰৰ বেছি হৈছে। তো ছাপ'জ বন্ধুসকল, আপোনালোকে এতিয়া ষ্টুডেণ্টে যদি ভিডিঅ' চাই আছে, বা আপোনালোকৰ যদি ইমান বিশেষ একো ঘৰত মানে প্ৰব্লেম নাই, যে আপুনি আৰ্থিকভাৱে সহায় কৰিব লগা হৈছে, তো যদি আপোনালোকৰ তাৰ ওপৰত পইচা আছে, তেতিয়াহ'লে আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে চাওক বন্ধুসকল। মই 1 বছৰ 1.5 বছৰ হৈছে, 1.5 ইয়াৰ মানে কৰোণা টাইমৰ পৰা মই ইনভেষ্ট কৰিছোঁ। তো এতিয়া চাওক, 15,000 ইনভেষ্টমেণ্টত মোৰ 45,000 লাভ হৈছে। আজি যদি মই বেছি দিওঁ, টোটেল 60,000 ৰুপিজ মই পাম। তো এই 60,000ৰে মই এতিয়া এটা ট্ৰেডিং কৰিবলৈ এনাফ ৰুপিজ হয়নে নহয় আপোনালোকে মোক কওক। 1 বছৰ আগত, তো 1 বছৰ আগত ছাপ'জ মানি ল'লোঁ মই ষ্টুডেণ্ট আছিলোঁ, মোৰ ইঞ্জিনিয়াৰিং খতম হৈ গ'ল, এতিয়া মই বেকাৰ আছোঁ ঘৰত। বৰ্তমান যদি 60,000 ৰুপিজটো লওঁ, মই ওলাই লওঁ মাৰ্কেটৰ পৰা, তো মই ট্ৰেডিং কৰিবলৈ ইজি হ'ব। আপোনালোকে য়েছ নে ন' মোক কমেণ্ট বক্সত নিশ্চয় জনাব বন্ধুসকল। তো আপোনালোকক মই দেখাই দিলোঁ বস্তুটো, যে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব নালাগে। যদি আপোনালোকে ফাণ্ডামেণ্টেল এনালাইচিছ কৰি ভাল ষ্টক যদি বিচাৰি উলিয়াব পাৰে, তেতিয়াহ'লে আপোনাৰ 1 ইয়াৰ বা 2 ইয়াৰৰ ভিতৰতো আপোনালোকে এটা ভাল ৰিটাৰ্ণ পাব পাৰে, যিটো মই আপোনালোকক আগত এতিয়া প্ৰুফ দেখাইছোঁ, যে 291% ৰিটাৰ্ণ। তো মানে এনে নাপায়। তো ইয়াৰ কাৰণে ৰিচাৰ্চ কৰিব জানিব লাগিব আপুনি, কাৰণ আহি পেলাই বন্ধুসকল ষ্টকটোৰ দাম বহুত বুলি ভাবি পেলাই কিনিব নোখোজে। কিন্তু বন্ধুসকল, আমাৰ ইয়াত সঁচা কথাটো হ'ল কি, ষ্টক মাৰ্কেটত যিবিলাক অলপ দামী ষ্টক, সেইবিলাকতে আপোনালোকৰ মানে প্ৰফিট বেছি হোৱাৰ চান্স থাকে। তো তাৰ লগত আহোঁ, আৰু চাওক এতিয়া চাওক, মই 0,000 একাউণ্ট, এইটো ইয়াত মই ইনভেষ্টমেণ্টটো বাদ দি পেলাই মই ট্ৰেডিং কৰোঁ। তো বন্ধুসকল, মই আপোনালোকক কৈ দিওঁ যে এমাউণ্টটো কিমান, মই 2 লাখ ৰুপিজ
2 লাখ টকা এমাউণ্ট 2 লাখ টকা এমাউণ্ট মই ট্ৰেডিঙৰ কাৰণে লগাওঁ আৰু ইনভেষ্টমেণ্টৰ কাৰণে মোৰ বহুতখিনি আছে। তো মোৰ যিমানখিনি কেপিটেল তাৰে অনলি 10%ৰে মই ট্ৰেডিং কৰোঁ ফাৰ্ষ্ট অফ অল। কাৰণ যদি এই 2 লাখ টকা যদি গোটেই জিৰ' হৈ যায়, কাৰণ ট্ৰেডিঙত আপোনালোকে বন্ধুসকলে একো ক'ব নোৱাৰে, যদি 2 লাখ টকা জিৰ' হৈ যায় তো মোৰ যাতে ইমান এটা মানে বেছি ইম্পেক্ট নপৰে মোৰ লাইফত। তো তাৰ কাৰণে মই ইমানখিনি পইচাৰে এতিয়া ট্ৰেডিং কৰোঁ। কিন্তু মই প্ৰথমতে ট্ৰেডিং কৰা নাছিলোঁ বন্ধুসকল। মই যেতিয়া ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰোঁ অনলি 5,000 ৰুপিজ লৈ পেলাই ষ্টক মাৰ্কেটত আহিছিলোঁ। তাৰপিছত আৰু 15,000 ৰুপিজ এটা মই পাইছিলোঁ সঞ্চয় কৰি। তো সেইটো ইনভেষ্ট কৰি পেলাই সেনেকৈ ইনভেষ্ট কৰি মানে ক'ব পাৰে আমাৰ 25K মানে 25,000 টকা লৈ পেলাই মই ইনভেষ্টমেণ্ট জাৰ্নি ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছতে ইমানখিনি পইচা বনাইছোঁ বন্ধুসকল, অকল মাৰ্কেটৰ পৰা বনাইছোঁ। আৰু এতিয়া তাৰে পৰা 2 লাখ টকা এক্সট্ৰাকৈ আনি পেলাই মই ট্ৰেডিং কৰি আছোঁ। তো বন্ধুসকল মই সেইকাৰণে কৈছোঁ যে আপোনালোকে এনেকুৱা কৰিব পাৰে যদি আপোনালোকে ষ্টুডেণ্ট হয় বা বিগিনাৰ লেভেলত আছে। তো ইনভেষ্টমেণ্ট কৰক, 1 বছৰ ৰখক, ভাল ষ্টক এটা বিচাৰি ওলাই পেলাই আপোনালোকে প্ৰথমতে ইনভেষ্টমেণ্ট কৰক। তাৰপিছত যেতিয়া হ'ব, যেতিয়া বেছিকৈ পইচা হ'ব তাৰপিছত ট্ৰেডিং কৰিবলৈ আপোনালোকে নিশ্চয় যাব পাৰে, যদি আপোনালোকৰ এনাফ নলেজ থকা বুলি আপোনালোকে ভাবে ট্ৰেডিং কৰিবলৈ। তো তাৰ ওপৰত চাওক। ছেকেণ্ড কথা, ইয়াত লছ চাওক। মই এতিয়া ট্ৰেডিং কৰিছোঁ, এইটো ট্ৰেডিং এখন 11% লছ আৰু 21,000। বহুতে হয়তো ইমানখিনি লছ বেয়াৰ কৰিব নোৱাৰিব পাৰে, কিন্তু মই জানো যে মোৰ হাতত থকা ষ্টকখিনি বেয়া নহয়। তো বন্ধুসকল সেইকাৰণে মই ৰখিছোঁ। কাৰণ কথাটো হ'ল কি, মই ট্ৰেডিঙত ইমানো এটা বেছি ট্ৰেডিঙৰ ওপৰত ভৰসা নকৰোঁ যে মই ট্ৰেডিঙৰে পইচা নাপালে যে মোৰ ঘৰ নচলিব। মোৰ বেলেগ ইনকামৰ চ'ৰ্চো আছে বন্ধুসকল। তো সেইকাৰণে মই ইমান এটা ফৰক নপৰে, তো মই ৰখি যাওঁ। তো কথাটো হ'ল সেইকাৰণে কৈছোঁ যে মোৰে যদি ট্ৰেডিং কৰাত ইয়াত যোৱা 2 মাহৰ পৰা পইচা ফাঁচি আছে। তো বন্ধুসকল চাওক, 2 মাহৰ পৰা আপোনাক জানে 2 মাহত মাৰ্কেটৰ অৱস্থা বেয়া। তো মই সেইকাৰণে বেছি পইচা লগা নাই, তো লাহে লাহে লগাইছোঁ। তো এতিয়া 21,000। মই জানো কালি যদি মাৰ্কেট আৰু ৰিবাউণ্ড কৰে তেতিয়াহ'লে এই 21,000টো গুচি যাব। আপোনালোকক মই নিশ্চয় দেখাম যেতিয়া প্ৰফিটত আহে। তো জাষ্ট মই কথাটো কৈছোঁ যে এনেকৈ লছ লোৱাটো বেয়াৰেবল নহয় বহুতৰ কাৰণে। তো বন্ধুসকল সেইকাৰণে কৈছোঁ। তো সেইকাৰণে কৈছোঁ মই প্ৰথমতে যেতিয়া আহে ইনভেষ্টমেণ্টটো ৰাইট বন্ধুসকল মই ভাবোঁ, কাৰণ চবৰে ইমানখিনি পইচা থাকে। তো মই সেইকাৰণে ইমানখিনি পইচা য'ত ইনভেষ্ট কৰিছিলোঁ মই সেইটোৱে দেখাইছোঁ যে 15,000 ৰুপিজ চবৰে লগত থাকে আৰু তাৰ কাৰণে 1 বছৰ বা 1.5 বছৰৰ ভিতৰত মই ইমানখিনি পইচা বনাইছোঁ। 45,000 লাভ মোৰ, আৰু এতিয়া বৰ্তমান ভেলু এট কষ্ট 60,000। তো বন্ধুসকল চাওক, ইয়াৰ পৰা আপোনালোকে কি বুজিলে যে ইনভেষ্টমেণ্টৰ পাৱাৰ সঁচাকৈ অভিয়াছলি বেছি ট্ৰেডিঙতকৈ। কাৰণ আপোনালোকে ট্ৰেডিঙত মেক্সিমাম 20% ল'ব পাৰিব, তাতকৈ বেছি আপোনালোকে ল'ব নোৱাৰে ট্ৰেডিং কৰিলে। কিন্তু ইনভেষ্টমেণ্টত আপোনাৰ চাওক 300% ৰিটাৰ্ণ, অলমষ্ট 300% ৰিটাৰ্ণ লৈ লৈছোঁ 1.5 বছৰৰ ভিতৰত। তো বন্ধুসকল সেইকাৰণে কৈছোঁ মই ইনভেষ্টমেণ্টৰ বেছি পাৱাৰ থকা বুলি মই ভাবোঁ। কাৰণ আপোনালোকৰ যদি ভাল ষ্টকত থাকে সেই ষ্টকটোৱে আপোনালোকক কৰ'ৰপতি বনোৱাৰো আপোনালোকৰ সুবিধা পায়। আপোনালোকে যদি 20 বছৰ 25 বছৰ যদি ইনভেষ্টেড হৈ থাকে তো আৰামত আপোনালোকক কৰ'ৰপতিও বনাই দিব পাৰে। তো সেইকাৰণে কৈছোঁ যে ইনভেষ্টমেণ্টত ফ'কাছ কৰা বন্ধুসকল যদি আপোনালোকৰ ষ্টুডেণ্ট লেভেলত আছে। আৰু যিসকলে আপোনালোকৰ যদি এতিয়া ছাপ'জ বেকাৰ হৈ আছে ঘৰত, যদি তাৰপিছত যদি এতিয়া ট্ৰেডিং কৰিব খুজিছে তেতিয়াহ'লে ট্ৰেডিং ক'ৰবাত শিকক বন্ধুসকল। ট্ৰেডিং শিকি পেলাইহে আপোনালোকে আহিব, এনেই নিশিকাকৈ নাহিব, গোটেই পইচা যাব বন্ধুসকল। সেইকাৰণে কৈছোঁ। তো ভিডিঅ'টো অকণমান লম্বা হৈছে, কিন্তু বেয়া নাপাব বন্ধুসকল, মই এইখিনি কথা ক'ব লগা আছিল কাৰণে আপোনালোকক ক'লোঁ। তো আপোনালোকে নিজে বিচাৰ কৰিব এতিয়া ট্ৰেডিং ভাল নে ইনভেষ্টমেণ্ট ভাল। মোৰ মতে এতিয়াও ইনভেষ্টমেণ্টে ভাল, কাৰণ মোৰ মেক্সিমাম পইচা ইনভেষ্টে হৈ থাকে। ট্ৰেডিং মই আপোনাক দেখালোঁ যে মোৰ অনলি 10%, মোৰ যিমান কেপিটেল তাৰে 10%হে মই আপোনালোকক ট্ৰেডিং কৰোঁ। তো এইখিনি আছিল বন্ধুসকল ক'বলৈ মোৰ আজিলৈকে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰি দিব, আৰু কমেণ্ট বক্সটো নিশ্চয় কমেণ্ট কৰি জনাবচোন বন্ধুসকল। আপোনালোকে কমেণ্ট একো নকৰে। তো নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।